প্ৰথমত মই মোৰ পৰিচয় দিম। মই বিহুং ব্ৰহ্ম। মই CIT কোকৰাঝাৰৰ এছিষ্টেণ্ট প্ৰফেচৰ। মই আজি বহুতেই আনন্দিত যে গুণোৎসৱৰ আজি দ্বিতীয় দিন আৰু মই এই গোসাইগাঁও অঞ্চলৰ চাপকটা 641 LP স্কুলত মই আছোঁ আজি। বহুত ভিতৰুৱা জেগা, ভেৰি মানে ইমান বেকৱাৰ্ডো ক'ব নোৱাৰি। আজিকালি ৰাস্তা ঘাট ভালে আছে, স্কুলো যথেষ্ট ভাল। ইয়াত অসমীয়া মিডিয়াম আৰু বড়ো মিডিয়াম আছে। ইয়াত মই দেখা পালোঁ বড়ো কমিউনিটিৰ ষ্টুডেণ্টছ আছে বহুত, আৰু আমাৰ চাওতালী কমিউনিটিৰ আছে, আৰু আমাৰ মুছলিম কমিউনিটিৰ আছে। চ' বহুতেই ভাল এটা পৰিৱেশ। এটা দেখা পালোঁ যে ইয়াত অসমীয়া মিডিয়ামৰ মই যিটো কোৱালিটি, ইয়াত অলপ ইম্প্ৰুভমেণ্ট লাগে বুলি মই অনুভৱ কৰিছোঁ। কাৰণটো হ'ল তেওঁলোকৰ যিটো মাতৃভাষা, এইটো মুছলিম কমিউনিটিটো হ'ল তেওঁলোকৰ বেংগলী আৰু এটাটো হ'ল চাওতালী। চ' মষ্ট প্ৰবাবলি ডেট মে বি ওৱান অফ দ্য ৰিজনছ যে তেওঁলোকে অসমীয়া যিটো পঢ়িব লাগে সেইটো ভালকৈ মই ইমান ছেটিছফেকশ্যন হোৱা নাই। সেইটো কোৱালিটিটো ইম্প্ৰুভ কৰিব পাৰি। এতিয়া মই বড়ো মিডিয়ামৰ সেইটো চালোঁ, দে আৰ মাছ বেটাৰ মই দেখা পালোঁ। আৰু ডেট কেন বি এইটো হ'ব পাৰে যে তেওঁলোকৰ ফেমিলি বেকগ্ৰাউণ্ড সেইবোৰ মেটাৰ হ'ব পাৰে, মই যিটো ভাবিলোঁ। চ' ঘৰৰ যিটো গাইডেন্স সেইবোৰ বস্তু মেটাৰ কৰিব পাৰে। চ' মই এইটো বড়ো মিডিয়ামৰ অলপ আগত কৰিলোঁ। হয়, বহুত বেনিফিট হ'ব। চাওক, মই আজি আহিছোঁ কোকৰাঝাৰৰ পৰা, এটা ভিতৰুৱা অঞ্চলত। তেওঁলোকৰ ধৰক টিচাৰবিলাকে শিকাই আছে, কি শিকাই আছে কোনেও নাজানে, নট ইভেন দেয়াৰ পেৰেণ্টছ। বহুত পেৰেণ্টছবিলাকেও নাজানে কি পঢ়াই আছে। কিন্তু আজি মই বাহিৰৰ পৰা আহিলোঁ, এতিয়া দেখা পালোঁ মই বহুত মেনেজমেণ্ট কমিটিৰ মানুহ আছে, পেৰেণ্টছ আছে, ষ্টুডেণ্টছ আছে, টিচাৰ্ছ আৰ ছ' মাছ এক্সাইটেড, ষ্টুডেণ্টছবিলাক ছ' এক্সাইটেড। চ' সেই এক্সাইটমেণ্টটো দেখি পেলাই মই ভাবিলোঁ যে এই গুণোৎসৱ মানে বছৰত এবাৰ নহয়, এভৰি মান্থ হ'ব লাগে মোৰ মতে। আৰু এইটো এনেকুৱা যে অকল এক্সটাৰ্নেল ইভেলুৱেটৰ ফ্ৰম ক'ৰবাত CIT ইউনিভাৰ্চিটিৰ নহয়, আপোনালোকৰ ওচৰত কোনোবা যদি চাকৰি কৰা জানা মানুহ এই অন্ঠাইবাৰী অঞ্চলত যদি আছে, তেওঁলোকে ভলণ্টাৰীলি আহি পেলাই এনেকুৱা কামটো কৰিব পাৰি বুলি মই অনুভৱ কৰোঁ।